নমস্কাৰ ইনফো ধ্ৰুৱ চেনেলৰ অন্য ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শিক্ষামূলক অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটি আগবঢ়াইছোঁ, গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। লগতে যদি আপোনালোকে পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটি চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষা সেতু পৰ্টেলত ক্লাছ টিচাৰ এছাইন কৰিব দিছে। গতিকে আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে কেনেদৰে শিক্ষা সেতু পৰ্টেলত ক্লাছ টিচাৰ এছাইন কৰিব এই বিষয়ে দেখাবলৈ গৈ আছোঁ। ইয়াৰ বাবে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব। মই কম ব্ৰাউজাৰলৈ গৈছোঁ আৰু আপুনি কম ব্ৰাউজাৰত গৈ তাত চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব লাগিব শিক্ষা সেতু শিক্ষা সেতু অসম। আপুনি চাৰ্চ কৰি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা পেজ খোল খাইছে, দেখিছেনে? এতিয়া আপুনি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ইয়াত আপুনি লগ ইন কৰিব লাগিব। এণ্টাৰ ইউজাৰ নেম, এইটো হ'ব আপোনাৰ স্কুলৰ ডাইচ কোড হ'ব। পাছৱৰ্ড আপোনালোকৰ স্কুলৰ যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো আপুনি ইয়াত দেখিছে এপ আপডেট এপ কৰি দিব। আপুনি আকৌ পেজটো আকৌ নতুনকৈ খোল খাব। এতিয়া আপুনি এণ্টাৰ ইউজাৰ নেম, ইয়াত আপুনি স্কুলৰ ডাইচ কোড দিব লাগিব। পাছৱৰ্ডটো আপোনাৰ স্কুলৰ যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো আপুনি ইয়াত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনাৰ নিজৰ জিলাখন আপুনি ইয়াত বাছনি কৰিব, যি জিলা হয়। তাৰপিছত ইয়াতে কেপচা আছে, এই কেপচাকেইটা ইয়াত যেনেদৰে আছে আমি তেনেকৈ তলত আপুনি লিখিব লাগিব। স্মল লেটাৰ, কেপিটেল লেটাৰ আৰু নাম্বাৰ থাকিব। আপুনি তেনেকৈ ইয়াত লিখি দিব। লিখি আপুনি লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছত এণ্টাৰ পেজ এটা খোল খাব। ইয়াত আপোনাৰ একেবাৰে বাওঁফালে ওপৰত দেখিছেনে থ্ৰী ডট, সেই থ্ৰী ডটত আপুনি চুই দিব লাগিব, ওপৰতে আছে। চুই দিয়াৰ পিছত এনেকৈ আহিব, ইয়াত আপুনি টিচাৰ এণ্ড ষ্টাফ এনেকৈ আহিব, তাত আপুনি চুই দিব। চুই দিয়াৰ পিছত এনেদৰে তলত কেইবাটাও অপশ্যন আহিব। ইয়াতে আপুনি এছাইন ক্লাছ টিচাৰ দেখিছেনে, এছাইন ক্লাছ টিচাৰ, তাত আপুনি ক্লিক কৰিব, চুই দিব লাগিব। চুই দিয়াৰ পিছত এনেদৰে পেজটো খোল খাব, দেখিছেনে এছাইন ক্লাছ টিচাৰ। ইয়াত কি দেখাইছে ন' ডাটা ফাউণ্ড, এতিয়ালৈ কৰা হোৱা নাই। গতিকে আপুনি কৰিবলৈ কি কৰিব লাগিব, এছাইন ক্লাছ টিচাৰৰ ওপৰত দেখিছেনে এছাইন ক্লাছ টিচাৰত এটা যোগ চিন আছে, তাত আপুনি চুই দিব। চুই দিয়াৰ লগে এনেকৈ আহিব। প্ৰথমতে ক্লাছ আপুনি কোনকেইটা শ্ৰেণী আপুনি কৰিব সেইটো ইয়াত দেখুৱাব লাগিব। আৰু যিসকলৰ এজনীয়া শিক্ষক তেওঁলোকে আটাইকেইটা ক্লাছে ইয়াত দেখুৱাব লাগিব। আৰু যিসকলৰ শিক্ষক বেছি আছে তেওঁলোকে ইয়াত তেওঁলোকৰ যিকেইটা ক্লাছত ক্লাছ কৰে তেওঁলোকে সেইকেইটা ইয়াত দিলেই হ'ল। এনেকৈ দিব, তাত টিচাৰ বুলি আহিব, তাত আপুনি ক্লিক কৰিব। ইয়াত আপোনাৰ নামটো চাব, চাই ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি ছাবমিট কৰিব। ক্লাছ টিচাৰ মেপিং কমপ্লিটেড ছাকচেছফুলি বুলি আহিব, ওপৰত দেখিছেনে এনেদৰে আহিব। গতিকে আৰু ইয়াত আপুনি যদি কিবা কাৰণত ভুলকৈ আপুনি এণ্ট্ৰি কৰে তেতিয়াহ'লে ইয়াত আপুনি ডিলিট কৰিব পাৰিব, ডিলিট অপশ্যন এটা আছে। এডিটো কৰিব পাৰিব আৰু যদি কিবা এডিট কৰিব লগা আছে। এনেকৈ আপুনি আপোনাৰ শিক্ষা সেতু পৰ্টেলত গৈ এছাইন ক্লাছ টিচাৰ এই যিটো বিভাগৰ ফালৰ পৰা আমাক দায়িত্ব দিছে এই দায়িত্বটো আপুনি এনেদৰে পালন কৰিব পাৰিব। আৰু 2 আগষ্টৰ ভিতৰত সকলো শিক্ষককেই এই কামখিনি কৰিব দিছে। ভিডিঅ'টি খলাই চোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।